তো বন্ধুসকল মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি এই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা বাৰ্থ চাৰ্টিফিকেট কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু কেনেকৈ আপুনি অনলাইন ডাউনলোড কৰিব আৰু এপ্লাই কৰাৰ কাৰণে কি কি নথি প্ৰয়োজন হয় আৰু কিমান টকা আপোনাৰ পে' কৰিব লাগে সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। হেল্ল' ভিউৱাৰ্ছ, আপুনি যদি এতিয়াও বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই তেন্তে আপুনি এই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা অতি কম দিনৰ ভিতৰত আপুনি বাৰ্থ চাৰ্টিফিকেট বনাব পাৰিব আৰু কেনেকৈ বনাব সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, ই ডিষ্ট্ৰিক্ট পৰ্টেলত প্ৰথমতে আপোনাৰ লগইন হ'ব লাগিব। আপুনি চাৰ্চ বাৰ টাইপ কৰিব efrom.assam.gov.in। চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাত যদি ক্লিক কৰে তেন্তে আপুনি ডাইৰেক্ট ই ডিষ্ট্ৰিক্ট পৰ্টেলত আপুনি ৰিডাইৰেক্ট হৈ যাব। ৰিডাইৰেক্ট হোৱাৰ পিছত আপুনি প্ৰথমতে ইয়াত আপোনাৰ ইমেইল আইডি আৰু স্ক্ৰীন নেম আপোনাৰ দি পেলাই লগইন হ'ব লাগিব। আপুনি যদি এতিয়াও ই ডিষ্ট্ৰিক্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে ফটাফট ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি ই ডিষ্ট্ৰিক্ট পৰ্টেলত যিকোনো আপুনি ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত আপুনি স্ক্ৰীন নেম আৰু ইউজাৰ নেমটো দি পেলাই লগইন হ'ব লাগিব। মই ফটাফট লগইন কৰি আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপুনি বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লাই কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি লগইন কৰাৰ পিছত এনেকৈ আপুনি ডেছবৰ্ড দেখা পাব। ইয়াত চাওক, প্ৰথমতে আপুনি ইয়াত চাওক চিলেক্ট বুলি আছে, আপুনি এই চিলেক্টৰ ওপৰত ক্লিক কৰি আপুনি চাৰ্চ বাৰ টাইপ কৰিব বাৰ্থ চাৰ্টিফিকেট। আপুনি চিলেক্টত ক্লিক কৰিব আৰু আপুনি চাৰ্চ বাৰ টাইপ কৰিব বাৰ্থ চাৰ্টিফিকেট। আপুনি বাৰ্থ চাৰ্টিফিকেট লিখাৰ লগে লগে এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট আৰু ইয়াত চাওক পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন। আপুনি তলত যিটো আছে ইয়াতে আপুনি ক্লিক কৰি দিব। এনেকৈ ডেছবৰ্ড দেখা পাব। আপুনি ইয়াত চাওক গো বুলি আছে, আপুনি গোত ক্লিক কৰি দিব। এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াত চাওক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। অলপ আপুনি লেফ্ট কৰিব, ইয়াত চাওক এপ্লাই তলত চাওক অনলাইন বুলি আছে, আপুনি অনলাইনত ক্লিক কৰি দিব। এনেকৈ আপুনি ছাবমিট অনলাইন পাব, আপুনি ছাবমিট অনলাইনত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি ইয়াত চাওক পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশ। আপুনি ইয়াত চাওক প্ৰথমতে আপুনি ভাষা চিলেক্ট কৰিব লাগিব। আপুনি কোনটো ভাষাত আপুনি চাৰ্টিফিকেটখন বিচাৰে। আপুনি যদি ইংলিছত বিচাৰে ইংলিছত টিক মাৰ্কটো দিব, যদি এছামিছত বিচাৰে তেন্তে আপুনি এছামিছত টিক মাৰ্কটো দিব আৰু যদি বেংগলীত বিচাৰে বেংগলীত টিক মাৰ্কটো দিব, বড়ো হ'লে বড়োত আপুনি টিক মাৰ্কটো দিব। আৰু ইয়াত চাওক চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক আৰু যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক পাব গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। প্ৰথমতে ইয়াত চাওক আপোনাৰ আবেদনকাৰীৰ নাম, যোনে আবেদন কৰিব তেখেতৰ নামটো ইয়াত ফিল কৰিব। ধৰক আপোনাৰ দেউতা আবেদন কৰি আছে, আপোনাৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বনাইছে, তাতে আপোনাৰ দেউতাৰ নামটো আপুনি ইয়াত ফিল কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত এটা এক্টিভ মোবাইল নাম্বাৰ দিব আৰু ইয়াত চাওক ৰিলেশ্যন উইথ নিউ বৰ্ণ, আপোনাৰ নৱজাতকৰ লগত আপোনাৰ আবেদনকাৰীৰ আপোনাৰ সম্পৰ্কটো কি আপুনি ইয়াত দি দিব। ইয়াত চাওক আপোনাৰ ফাদাৰ, মাদাৰ, ছিষ্টাৰ, ব্ৰাদাৰ, ডটাৰ, চন অফ আপোনাৰ ৱাইফ, হাজবেণ্ড, আদাৰ্ছ, আপোনাৰ যি সম্পৰ্ক হয় আপুনি চিলেক্টত ক্লিক কৰি আপুনি চিলেক্ট কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত চাওক নৱজাতকৰ যদি আধাৰ কাৰ্ড আপোনাৰ আছে তেন্তে আপুনি আধাৰ কাৰ্ডটো ইয়াত ফিল কৰি দিব। পান কাৰ্ড যদি আছে দি দিব, নাথাকিলে কোনো প্ৰব্লেম নাই, এইটো আপোনাৰ অপশ্যনেল হয়। আৰু ইয়াত যদি ইমেইল আইডি আছে দি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক নিউ বৰ্ণ ডিটেইলছ, নৱজাতকৰ বিৱৰণ। আপুনি প্ৰথমতে ইয়াত চাওক নৱজাতকৰ নামটো আপুনি ইয়াত ফিল কৰিব, যাৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেট বনাই আছে তেখেতৰ নামটো আপুনি এণ্টাৰ নেম অফ দ্য নিউ বৰ্ণ, আপুনি নৱজাতকৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ নৱজাতকৰ ডেট অফ বাৰ্থটো আপুনি ইয়াত ফিল কৰি দিব, জন্মৰ তাৰিখটো আপুনি ফিল কৰি দিব। এইটো ফিল কৰাত আপুনি অলপ সাৱধানে ফিল কৰিব যাতে কোনো ধৰণৰ ভুল ভ্ৰান্তি নহয়। ইয়াত আপোনাৰ নৱজাতকৰ লিংগটো আপুনি ইয়াত ফিল কৰি দিব। আপোনাৰ যদি মেইল হয় মেইল ফিল কৰিব, যদি ফিমেল হয় আপুনি ফিমেল ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক নৱজাতকৰ পিতৃৰ নামটো আপুনি শুদ্ধকৈ ফিল কৰিব।
নৱজাতকৰ মাতৃৰ নামটো আপুনি শুদ্ধকৈ ফিল কৰিব আৰু নৱজাতকৰ প্লেচটো আপুনি শুদ্ধকৈ ফিল কৰিব। প্লেচ অফ বাৰ্থ আপোনাৰ নৱজাতকৰ জন্মটো ক'ত হৈছিলে স্থানটো আপুনি ইয়াত চাওক চিলেক্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক আপোনাৰ হস্পিটেল আছে, হাউচ আছে, আদাৰ্ছ আছে। আপুনি যদি নৱজাতকৰ জন্ম হস্পিটেলত হৈছে আপুনি হস্পিটেল চিলেক্ট কৰিব আৰু যদি হাউচত হৈছে তেন্তে আপুনি হাউচ চিলেক্ট কৰিব। আপুনি যদি হস্পিটেল হৈছে যদি আপুনি হস্পিটেলত চিলেক্ট কৰাৰ পিছত তেন্তে আপুনি হস্পিটেলৰ ডিটেইলছবোৰ আপোনাৰ ফিল কৰিব লাগিব। আৰু ইয়াত চাওক ষ্টেট আছে, আপুনি ষ্টেট আসাম চিলেক্ট হৈ থাকিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো ফিল কৰিব, ইয়াত আপোনাৰ মহকুমা ফিল কৰিব, ইয়াত আপোনাৰ চাৰ্কুল অফিচ ফিল কৰিব, ইয়াত আপোনাৰ ভিলেজটো ফিল কৰিব, ইয়াত আপোনাৰ নৱজাতকৰ পোষ্ট অফিচৰ যিটো পিনক'ডটো ফিল কৰিব, অলপ স্ক্ৰল অন কৰিব। ইয়াত চাওক হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম। ইউজাৰ ফৰ্মখন সংলগ্ন কৰিব লাগিব আপোনাৰ 500 KB তলত। আপুনি এই ফৰ্মখন আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপুনি ডাউনলোড কৰিব। যেনেকৈ আপুনি ইয়াত চেম অনলাইন আপুনি ফিল কৰিছে সম্পূৰ্ণ আপুনি তেনেকৈ আপোনাৰ এই ফৰ্মখন প্ৰিণ্ট আউট কৰি তাত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক ব্ৰাউজ আছে, ব্ৰাউজত ক্লিক কৰি আপুনি 500 KB তলত আপুনি আপলোড কৰি দিব। আৰু ইয়াত চাওক ব্যক্তিগত চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰটো আপুনি ইয়াত আপলোড কৰিব লাগিব। যদি বাচ্চাৰ যিটো নৱজাতকৰ আপুনি বাৰ্থ চাৰ্টিফিকেট বনাইছে তেখেতৰ হস্পিটেলৰ প্ৰয়োজনীয় নথি আপুনি ইয়াত আপলোড কৰিব লাগিব। বেজিৰ কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক, বয়সৰ যি প্ৰমাণপত্ৰ আছে আপুনি ইয়াত আপলোড কৰিব পাৰিব। আৰু ইয়াত চাওক আপোনাৰ 3 নম্বৰত আছে স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ age 6 above, পেৰেণ্ট ডিটেইলছ। আপোনাৰ যদি 6 বছৰৰ ওপৰত হয় স্কুলৰ প্ৰমাণপত্ৰ বা প্ৰৱেশ পত্ৰ 6 বছৰৰ ঊৰ্ধ্বৰ বাবে অভিভাৱকৰ বিৱৰণ। যদি আপোনাৰ 6 বছৰৰ ওপৰত হৈছে তেন্তে মা দেউতাকৰ অভিভাৱকৰ ইয়াত এডমিট কাৰ্ড নাইবা আপোনাৰ স্কুল চাৰ্টিফিকেট আপুনি ইয়াত আপলোড কৰিব লাগিব 500 KB তলত। 4 নম্বৰত দিয়া আছে এফিডেভিট শপতনামা। আপুনি কোৰ্টৰ পৰা এটা এফিডেভিট বনাব লাগিব, বনাই পেলাই আপুনি ব্ৰাউজত ক্লিক কৰি 500 KB তলত আপোনাৰ আপলোড কৰিব লাগিব। আপুনি JPG বা PDF PNG যি হয় আপুনি আপলোড কৰি দিব। 5 নম্বৰত দিয়া আছে এনি আদাৰ ডকুমেণ্ট, অন্যান্য নথি ইয়াত আপুনি গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আপুনি আপলোড কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ নম্বৰ অফ পেজ টু বি প্ৰিণ্টেড। আপুনি চাৰ্টিফিকেটখন আপুনি এটা পেজত বিচাৰিছে যদি তেন্তে আপুনি এটা ইয়াত 1 লিখি দিব। আৰু ইয়াত চাওক স্কেন পেজ স্কেন কপি, আপুনি কেইটা নথি আপুনি আপলোড কৰিছে আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপুনি ফিল কৰি দিব। ফিল কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক এটা কেপচা পাব, এই কেপচাটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত এবাৰ আপুনি ভালকৈ প্ৰিভিউ কৰি ল'ব। প্ৰিভিউত ক্লিক কৰাৰ পিছত আপুনি চাই ল'ব আপুনি কিবা ভুল চুল কৰিছে নেকি, সম্পূৰ্ণ এবাৰ ভালকৈ ৰিড কৰি ল'ব। ৰিড কৰাৰ পিছত আপুনি ইয়াত চাওক ফাইনেলি ছাবমিট বুলি আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি এটা ৰেফাৰেঞ্চ নম্বৰ পাব। ৰেফাৰেঞ্চ নম্বৰটো পোৱাৰ পিছত আপুনি পে'মেণ্ট অপশ্যনত ৰিডাইৰেক্ট হ'ব। আপুনি তাত 30 টকা এটা অনলাইন পে' কৰিব লাগিব। পে' কৰাৰ পিছত আপুনি ৰেফাৰেঞ্চ নম্বৰটো দি আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। এইটো আপোনাৰ 10 দিনৰ ভিতৰতে আপোনাৰ চাৰ্টিফিকেটখন এপ্ৰুভ হৈ যায়। এনেকৈ আপুনি অনলাইন ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা আপুনি বাৰ্থ চাৰ্টিফিকেট বনাব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।